আমি বৰ্তমান যাই আছোঁ বিল্লেশ্বৰ দেৱালয় মন্দিৰত। বিল্লেশ্বৰ দেৱালয় মন্দিৰ ভিতৰতনো কি আছে আহকচোন আমি চাওঁ। এয়া মই গাড়ীখন ইয়াতে ৰাখিলোঁ। এয়া দেখিবলৈ পাইছে, এইটো বিল্লেশ্বৰ দেৱালয়ৰ গেট। এয়া ঐতিহাসিক মন্দিৰ, এয়া গণেশ বাবাৰ মূৰ্তি। চাৰিওফালে আপোনালোকে দেখিবলৈ পাইছে এটা সুন্দৰ পৰিৱেশ। নমস্কাৰ, আমি বৰ্তমান উপস্থিত আছোঁ বিল্লেশ্বৰ দেৱালয়ৰ এই ঐতিহাসিক মন্দিৰত। আৰু আজি মই আপোনালোকক দেখুৱাম এই বিল্লেশ্বৰ দেৱালয়ৰ ভিতৰত থকা প্ৰতিটো বস্তু, প্ৰতিটো খণ্ড। কাৰণ এতিয়ালৈকে নেটত হওক বা ইউটিউবত হওক এই বিল্লেশ্বৰ দেৱালয় যিটো নলবাৰীত উপস্থিত আছে তাৰে বহুতে নাজানে ভিতৰত কি আছে। চ' আহক আমি ইয়াৰ ভিতৰতনো কি আছে, ইয়াত উপস্থিত থকা দৰ্শকসকলৰ পৰা বা ইয়াৰে যিসকল দেও আছে তেখেতসকলৰ পৰা আমি ইয়াৰে যিবিলাক ভিতৰুৱা কথা, ইয়াতনো কি আছে, কেনেকুৱা ধৰণৰ বস্তু আছে সেইবিলাক জানো। তো আহক আমি তেখেতসকলৰ ওচৰলৈ যাওঁ। তো আমাৰ মাজত এতিয়া উপস্থিত আছে সেই বিল্লেশ্বৰ দেৱালয়ৰ মুখ্য পুৰোহিত। আমি তেখেতৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা বিল্লেশ্বৰ দেৱালয়ৰ কিছু কথা জানিবলৈ চেষ্টা কৰিম। তো আহক আমি এতিয়া পোনে পোনে তেখেতৰ ওচৰলৈ যাওঁ আৰু বিল্লেশ্বৰ দেৱালয়ৰ যিখিনি প্ৰাচীন ঐতিহাসিক বিষয় আছে আমি তেখেতৰ ফালৰ পৰা জানিবলৈ চেষ্টা কৰিম। তো আমাৰ মাজত উপস্থিত আছে সেই বিল্লেশ্বৰ দেৱালয়ৰ এই গোটেই মন্দিৰটিৰ মুখ্য পুৰোহিতজন। পোনপ্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ যে আপুনি আপোনাৰ ইমান ব্যস্ততা ভৰা জীৱনৰ মাজত 2 মিনিট সময় যে মোক যে দিলে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। লগতে আমি আপোনাৰ পৰা জানিব বিচাৰিম যে এই যিটো বিল্লেশ্বৰ দেৱালয় মন্দিৰ, আচলতে দুৰ্গা পূজা হওক বা যে প্ৰতিটো অনুষ্ঠানতে দেশ বিদেশৰ পৰা মানুহে ইয়াত ভ্ৰমণ কৰিব আহে। চ' ইয়াৰ মুখ্য কাৰণ আপুনি কি বুলি ভাবে? ইয়াৰ মুখ্য কাৰণ মানে নিৰ্দিষ্ট কাৰণ এনে ধৰ্ম শক্তিপীঠ হিচাপে আহে। ইয়াত অলৌকিক শক্তি বহুত মানে নিহিত হৈ আছে। ইয়াৰ মানে ফলাফল যথেষ্ট পায় যাত্ৰীসকলে। সেইকাৰণে বহুত দূৰৰ যাত্ৰী আহি ইয়াত যি মানস কৰে সেইবিলাক মানে ফলে আৰু সেইকাৰণে যাত্ৰীবিলাক আহে আৰু দৰ্শনৰ কাৰণেও আহে। হয়। তো আমি শুনি আহিছোঁ যে ইয়াতে বিভিন্ন ধৰণৰ প্ৰাচীন মন্দিৰবোৰ আছে আৰু ইয়াৰ বেলশৰৰ এই মন্দিৰৰ অন্তৰালত একোটা কাহিনী আছে। বিভিন্নজনে বিভিন্ন ধৰণৰ কাহিনীবিলাক কৈ থাকে। মই বেলেগৰ মুখে মুখে শুনি আহিছোঁ যে ইয়াতে আগতে গাই গৰুৰো কিবা তেনেকুৱা ধৰণৰ গাখীৰ দিছিলে বা তেনেকুৱা ধৰণৰ কিছুমান কথা আমি শুনি আহিছোঁ। তো আপুনি বিল্লেশ্বৰ দেৱালয়ৰ বিষয়ে অলপমান ক'ব নেকি, মন্দিৰবিলাকৰ বিষয়ে? এনে মেইনলি সেইটোৱে, তুমি যে ক'লা গাই গৰুৱে গাখীৰ দিয়া, মেইনলি মানে সেইটোৱে উৎপত্তিৰ মানে প্ৰধান এইটো উৎস। মানে বিৰিণা চুপ আছিল, বিৰিণা গছ মানে জাৰণি আছিল। তাৰ ওচৰত মানে গাই গৰু এজনী নিজে নিজে গাখীৰ দিয়ে। গাইৰ মানে মালিকে ব্ৰাহ্মণজনে 2-3 দিন যেতিয়া গাখীৰ নাপালে তেতিয়া মানে লুকাই লুকাই চাই থাকিল। এদিনাখনহে গাইজনীক পিছে পিছে আহি গাখীৰ দি থকা দেখিলে। দেখি মানে খং উঠিল আৰু ঘৰত গৰুজনী বান্ধি মানে যিখিনি ঠাইত গাখীৰ দিছিল সেইখিনি কোৰেৰে খান্দি 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 চাওঁতে মানে শিল এটা পালে। ধাচ কৰি শব্দ এটা উঠি শিলটোত কদালখন লাগি গ'ল, কোৰখন লাগি সেনেকৈ চাই দেখিলে যে মানে বিৰাট শিলা মূৰ্তি এটা। ৰাতি সপোন দেখিলে ব্ৰাহ্মণজনে, যি মই সি হিচাপে ইয়াত আছোঁ, উপযুক্ত পূজা নাপাই মানে এইটো গাইজনীৰ পৰা গাখীৰ পাই মানে উৎস এইটো উৎপত্তিৰ কাৰণে আপোনাৰ দ্বাৰাই মানে খন্দালোঁ। সেনেকৈ পূজা অৰ্চনা হ'ল, ধূপ চাকি দিলে, দি মানে কথাটো প্ৰচাৰ হৈ গ'ল। সেই সময়ত যিজন ৰজা আছিল, নাগাক্ষ ৰজা, কোচ ৰজা, মানে তেখেতৰ কাণত পৰিল কথাটো। তেখেত বিৰাট ভক্তি আছিল, কিন্তু মানে শিৱ ভক্ত আছিল। তেখেতে আহি মানে সেইটো মানে প্ৰতিষ্ঠা কৰিলে। ওপৰত ঘৰ চৰ বনাই এনেকৈ প্ৰচাৰ কৰি নাম প্ৰসংগ কৰি ধূপ চাকি জ্বলাই নিত্য পূজাৰ আয়োজন কৰিলে। লাহে লাহে এনেকৈ মানে আজিৰ এইটো ৰূপ পাইছে আৰু দেৱালয়। তো আপুনি ক'ব বিচাৰিব নেকি যে বিল্লেশ্বৰ দেৱালয়ে কিমান ঠাই আগুৰি আছে বেলশৰৰ? ইয়াৰ মানে বহুত 622 বিঘা মাটি, মানে ইয়াৰ মানে যিখিনি ভূমি আৰু বাহিৰে বাহিৰে আছে। নলবাৰী ডিষ্ট্ৰিক্টৰ বহুত ঠাইত আছে, মানে 13-14 ঠাইত আছে, কিন্তু ইয়াত মানে 25 বিঘা মাটি আছে। বজাৰে
আমাৰ দেৱালয়ে এনেকৈ 25 বিঘা মাটি আছে। তো মানে বেলশৰ মন্দিৰ তথা মানে যিখিনি ঠাই 25 বিঘা মাটি আগুৰি আছে ইয়াতে। চ' আপোনাক ধন্যবাদ জনাইছোঁ যে আপুনি আপোনাৰ সময় উলিয়াই পেলাই এইখিনি দিলে। আপোনাক মই সুধিব বিচাৰিছোঁ যে যোৱা বছৰ দুৰ্গা পূজাত ভালে সংখ্যক মহ বুলি দিছিলে, কিমান টোটেল 40টা নে কি তেনেকুৱা কিমান দিছিলে যোৱা বছৰ? এনে 49 আছিল, 39 তাৰে মানে 4টা উচৰ্গা কৰি দিয়া বুলি কয়, মানে বৈদিক ভাষাত এৰি দিয়ে পূজা কৰি। তেখেতে মানে হেৰি নকৰে আৰু কাটি নিদিয়ে, মানে ছেদন নকৰে, এনে এৰি দিয়ে আৰু মানে 45টা মানে কাটি দিছে আৰু বলি বুলি কয়। টোটেল 49, 39টা। এইবাৰ তেনেকুৱা ধৰণৰ বাকী বেলেগ এইবাৰ এতিয়ালৈ 19টা হৈছে বুকিং। এতিয়ালৈ 19টা বুকিং হৈছে অহা পূজালৈ। তো এনে আনুমানিক কিমানটামান হ'ব এইবাৰ? 50টা থাকে আৰু 50টা মানে এইবাৰ আনুমানিক হ'ব 50টা থাকে। ঠিক আছে বাৰু, আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি কোৱাৰ বাবে। লগতে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে সময়খিনি উলিয়ালে। আমি আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম বিল্লেশ্বৰ দেৱালয় সম্পৰ্কে, আপোনাৰ কেনেকুৱা ধাৰণা, কাৰণ আপোনাক দেখাই পাই থাকোঁ ইয়াতে। তো আপুনি কি ক'ব বিল্লেশ্বৰ দেৱালয়? আপুনিও পূজাৰীয়ে ইয়াৰে হয়। বিল্লেশ্বৰ দেৱালয়টো মেইনলি মানে শিৱ মন্দিৰ আৰু ইয়াৰ লগতে আমাৰ গোটেই পূজা ভাগটো হৈ যায়। আমাৰ লক্ষ্মী পূজা হয়, কালী পূজা হয়, কাৰ্তিক পূজা হয়, দুৰ্গা পূজা, গণেশ পূজা হয়, দুৰ্গা পূজা হয়, মনসা হয়, দৌল উৎসৱ হয়। গোটেই পূজাখিনিয়ে আমাৰ এই মন্দিৰৰ জৰিয়তে হয়। আৰু অহা দুৰ্গা পূজাততো আৰু অসংখ্য মানুহ হ'ব, অসংখ্য বুলি ক'লোঁ আপোনাক, অসংখ্য মানুহ হ'ব। যিহেতু দেশ বিদেশৰ পৰাও মানুহে আহে ভ্ৰমণ কৰিবলৈ। চ' এই বিল্লেশ্বৰ দেৱালয়ৰ যদি আমি বছৰ হিচাপ কৰিবলৈ যাওঁ, কিমানমান বছৰৰ পৰা বিল্লেশ্বৰ দেৱালয় ইয়াতে আছে? তাৰ এইটোতো 8 বছৰ, 13 শতিকাত স্থাপিত, 13 শতিকাত 20 শতিকা, 13 শতিকাৰে পৰা ইয়াতে বিল্লেশ্বৰ দেৱালয়ত আছে। আচলতে বেলশৰৰ গৌৰৱ হয় ই। চ' আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ মই। আৰু আমি আপোনালোক সকলোকে দেখুৱাম ইয়াৰ বিভিন্ন ঠাই প্ৰান্তবিলাক আপোনালোকক দেখুৱাম। চ' আপোনালোকক ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে। চ' আহক আমি আৰু পুনৰ বিল্লেশ্বৰ দেৱালয়ৰ প্ৰতিটো অংশত ভ্ৰমণ কৰোঁ। उसको प्यार कर सांसों को आबाद कर ले मेरे আমি বৰ্তমান উপস্থিত আছোঁ এই বিষ্ণু মন্দিৰত। এইটো বিষ্ণু মন্দিৰ হয় আচলতে বিল্লেশ্বৰ দেৱালয়ৰ এইটোৱে বিষ্ণু মন্দিৰ। ইয়াতে বিভিন্নজন মানুহে আহি পেলাই নিজৰ মনৰ আশা আকাংক্ষাবোৰ ইয়াতে মানে ভগৱানৰ ওচৰত মনৰ যি ইচ্ছা এয়া মই গৈ আছোঁ, এইটো এয়া হ'ল শিৱ সেতু। মন্দিৰ এটা সজাই তোলা হৈছে। লগতে ইয়াতে বিভিন্ন ধৰণৰ বস্তু আপোনালোকে দেখিবলৈ পাইছে। আচলতে এইখিনি ঠাই পূজাৰ বাবে নহয়, এইখিনি ঠাইত শিৱ ভক্তসকলে ভাং হওক তেনেকুৱা ধৰণৰ যিবিলাক শিৱ বাবাৰ এতিয়া খাদ্য বুলি ক'লেও ভুল হ'ব, তেনেকুৱা ধৰণৰ বাবাৰ যিবিলাক প্ৰসাদ আচলতে ভাং হওক বা তেনেকুৱা ধৰণৰ যিবিলাক সেই সকলোবিলাক ইয়াতে গ্ৰহণ কৰে। চ' আমাৰ মাজত উপস্থিত আছে এখেতসকল আচলতে আপোনালোক ক'ত যাব? বাবাধাম যাব, আজিয়ে যাব নিশ্চয়। তো বলবমৰ বাবে এখেতসকল প্ৰস্তুত চলাই আছে। এখেতসকলে শিৱধাম যাব, আজি যাব। এখেতসকল আচলতে বহুত বিজি হৈ আছে, লেট এখেতসকল। তথাপিতো যে মোক অলপ সময় দিলে তাৰ বাবে ধন্যবাদ, আৰু আপোনালোকৰ যাত্ৰা শুভ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। বলবম। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইটোৱে হ'ল সেই বৃহৎ পুখুৰী, দেৱান পুখুৰী। যিটো পুখুৰীৰ পবিত্ৰতা ৰক্ষাৰ বাবে আচলতে
বহুতো ধৰণৰ ইয়াতে চিকিউৰিটি টাইপ দেৱাল দি থৈ দিয়া হৈছে লগতে ইয়াত পুখুৰীটো আপোনালোকে দেখিবলৈ পাইছে আৰু এই পুখুৰীটোৰ যদি আপোনালোকক ঐতিহাসিক কথা ক'বলৈ যাওঁ তেতিয়াহ'লে চিলাৰায় আপোনালোকে সকলোৱে শুনিছে চিলাৰায় এই দেৱালটো খান্দিছিলে আচলতে এই বৃহৎ পুখুৰী ইয়াৰ পৰা আপোনালোকে সেইটো মোৰ যাব লগা হ'লে আচলতে বহুতে কষ্ট হ'ব বহুত কাৰণ আপোনালোকে যদি দেখিবলৈ পায় ইয়াতে মাছ হওক কাছ হওক ইয়াতে বহুত আগৰে পৰা আছে আৰু চিলাৰায়ে নিজে যিহেতু এইবিলাক কৰি থৈ গৈছে চ' বেলশৰ বাবে এইটো অতিকৈ গৌৰৱৰ কথা চ' এয়া মই প্ৰাঞ্জলক এবাৰ গোটেই পুখুৰীটোত জনাইছোঁ যাতে তেওঁ এই গোটেই পুখুৰীটো দেখুৱাই দিয়ে ইমান ধুনীয়াকৈ চাৰিওফালে গছ গছনিৰে ভৰা লগতে বিভিন্ন ধৰণৰ ফুলেৰে সজাই তুলিছে ইয়াতে চ' এয়া মই আপোনালোকক এই বলবমৰ যাত্ৰা অলৰেডি আৰম্ভ হ'ল বলবম তাতে তেখেতসকল আজি ধামলৈ যাব চ' তেখেতসকলৰ যাত্ৰা শুভ তাৰে কামনা কৰিলোঁ ত' ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে হাঁহো কিন্তু আজি হাঁহবিলাক দেখিবলৈ পোৱা নাই ক'ত গ'ল নাজানো ত' এতিয়া আমি আপোনালোকক দেখুৱাম যে আৰু বিভিন্ন ধৰণৰ ঠাইবিলাক দেখুৱাম বেলশৰ মন্দিৰৰ চ' আহক আমি বেলেগ ঠাই এটা চ' এয়া আমি বৰ্তমান উপস্থিত আছোঁ এই বেলশৰ মন্দিৰৰ এই ডবাঘৰত সন্ধিয়া হ'লে মনৰ পবিত্ৰতাৰ বাবে গোটেই বেলশৰ মন্দিৰটো বিল্লেশ্বৰ দেৱালয়টো পবিত্ৰ কৰি তোলে আচলতে এই ডবাঘৰটোৱে এয়া আপোনালোকে দেখিছে তাতে বৃহৎ এটা ডবা আছে আৰু সেইটোৱে বজাই সন্ধিয়া হ'লে আৰু গোটেই বেলশৰটো পবিত্ৰ কৰি তোলে চ' এয়াই সেয়া ডবাঘৰ ইয়াতে আচলতে পূজা হ'লে বা যিসকল আয়তী আছে নামো নিশ্চয় তেখেতসকলে ইয়াতে ধৰে চ' এইটোৱে ডবাঘৰ এতিয়া আপোনালোকক আমি লৈ যাম চ' আমি এতিয়া আপোনালোকক লৈ যাম সেইখন ঠাইলৈ যদি কোনোবাই ভোগ দিবলৈ ইচ্ছা কৰে বেলশৰত ভোগৰ বাবে যদি বলি দিয়ে আচলতে বলিনো ক'ত দিয়ে ভোগৰ বাবে সেইখিনি ঠাইত আপোনালোকক মই লৈ যাম তো আহক আমি তাতে আমাৰ সন্মুখতে আছে বলি ক'ত দিয়ে সেইখিনি ঠাইত আপোনালোকক মই লৈ যাবলৈ বিচাৰিছোঁ আচলতে আমাৰ সন্মুখত থকা এই যিটো ঠাই এই ঠাইটোতে আচলতে এইখিনি আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ধুনীয়াকৈ এইবিলাক এয়া আপোনালোকে দেখিবলৈ পাইছে ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আচলতে ইয়াতে বলি দিয়ে যদি ভোগৰ বাবে কোনোবাই বলি দিব বিচাৰে তেতিয়াহ'লে এইখিনি ঠাইতে এই ঘৰটোতে আচলতে এইটো কোৱা হয় ভোগৰ বলি ভঁৰাল ঘৰ ত' ইয়াতে বলি দিয়ে চ' যদি কোনোবাই ভোগ দিব বিচাৰে আৰু ভোগৰ বাবে বলি দিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ বলিও আচলতে এইটোৱে সেইটো মন্দিৰ যিটো মন্দিৰৰ বিষয়ে আমি অলপ আগতে পুৰোহিতজনৰ পৰা জানি আহিছোঁ এই মন্দিৰটোৰ তলতে সেই কাহিনীটো লুকাই আছে যিটো কাহিনী আমাক বিল্লেশ্বৰ দেৱালয়ৰ মুখ্য পুৰোহিতজনে ক'লে চ' এয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আচলতে পানীও আচলতে বহু পৰিমাণে বাঢ়ি যায় আৰু পানী বাঢ়ি গ'লে পানীখিনি ইয়াতে উলিয়াইও দিয়াৰ ব্যৱস্থা কৰি থৈ দিছে চ' এই মন্দিৰটোত বহুতে ভ্ৰমণ কৰিব আহে আৰু আচলতে তলৰ পিনে আচলতে আমি আপোনালোকক যিমান পাৰোঁ সিমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিন্তু আচলতে মন্দিৰৰ ভিতৰত যোৱাৰ ব্যৱস্থাটো নাই এই মন্দিৰটোৰ ভিতৰত কিন্তু হ'লেও দুটামান ভিডিঅ'ত আপোনালোকে নিশ্চয় মন্দিৰৰ ভিতৰৰ পিনে অলপ হ'লেও দেখিবলৈ চেষ্টা কৰিছে বা আপোনালোকে দেখিবলৈ পাইছে এয়া আপোনালোকে দেখিছে যে ইয়াতে পানীখিনি ইয়াতে থৈ দিছে আচলতে ইয়াৰ পৰা ভিতৰৰ ফালে তেনেকুৱা ধৰণৰ পানী যোৱাৰ ব্যৱস্থাটো আছে চ' এইটোৱেই সেইটো মন্দিৰ তো এয়া আমি বৰ্তমান উপস্থিত আছোঁ ভোগঘৰত ইয়াতে আচলতে বলি আপোনালোকক দেখুৱালোঁ ক'ত বলি দিয়ে তো বলি দিয়া হোৱাৰ পিছত ইয়াতে ভোগ দিয়ে তো আমি আপোনালোকক ভোগঘৰৰ ভিতৰত আনিছোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে যে এটা বৃহৎ ঘৰ আচলতে ভক্তসকলে যি মানে ভোগ দিয়ে বা বলি দিয়ে সেই বলিবিলাক আচলতে দিয়া হোৱাৰ পিছত খাদ্য ইয়াতে গ্ৰহণ কৰে এয়া আপোনালোকে দেখিবলৈ পাইছে ধুনীয়াকৈ পাতি পাৰি থৈ দিয়া হৈছে যদি আপোনালোকে সেইটো চাইডে চাই তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব তাতে ডেস্ক বেঞ্চ ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু ভক্তৰ সুবিধাৰ্থে আপোনালোকৰ ওপৰত ধুনীয়াকৈ ফেনো দিয়া আছে যাতে গৰম দিনত তেখেতসকলে গৰম অনুভৱ কৰিব নোৱাৰে আচলতে চাৰিওফালৰ পৰা বিল্লেশ্বৰ দেৱালয়ে ভক্তসকলক সুবিধা চাৰিওফালৰ পৰা দিছে আৰু যদি আপোনালোকে অলপ এইটো চাইডে চাই তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব যে ইয়াতে ধুনীয়াকৈ থালবিলাক সজাই পৰাই থোৱা হৈছে আৰু যাতে মানুহে এই থালবিলাক লেতেৰা মানে অৰ্থাৎ নষ্ট কৰিব নোৱাৰে তাৰ বাবে তালাও দিয়া হৈছে আৰু ইয়াতে গ্লাছো লগোৱা আছে চ' এয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ধুনীয়াকৈ সজাই পৰাই থৈছে থালখিনি যাতে ভক্তসকলে ইয়াতে ভোগ গ্ৰহণ কৰিব পাৰে লগতে ইয়াতে পানীৰ টেপ হওক
প্ৰস্ৰাৱগাৰ হওক সকলোবিলাক ধুনীয়াকৈ বিল্লেশ্বৰ দেৱালয়ে বা বেলশৰৰ যিসকল ৰাইজ তেখেতসকলে ইয়াতে দিবলৈ চেষ্টা কৰিছে। পানীৰ সুব্যৱস্থাৰ লগতে সকলো ধৰণৰ সুব্যৱস্থা ইয়াতে আপোনালোকক দেখুৱাইছে। যদি কোনোবাই ভোগ দিব বিচাৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে আহি পেলাই ইয়াতে ভোগ গ্ৰহণ কৰিব লাগিব। और तनाव तेजी से बढ़ेगा। इस कैसेट में प्रस्तुत ब्रह्मा कुमारी ईश्वरीय विश्वविद्यालय द्वारा संकलित मधुर गीतों से आपको उस शांति की एक झलक मिली होगी जो राजयोग को जीवन में उतारने से मिलती है। राजयोग द्वारा अपने जीवन में स्थायी सुख शांति लाने के लिए आप अपने निकट के किसी भी ब्रह्मा कुमारी सेवा केंद्र से संपर्क करें। আচলতে বিল্লেশ্বৰ দেৱালয়ে দৰ্শকসকলক দিছে। যদি কোনোবাই কিবা কৰিব বিচাৰে বা বিল্লেশ্বৰ দেৱালয়ৰ কিবা নিজা অনুষ্ঠান হ'লে আচলতে এইখনতে কৰে। তো এয়া আমাৰ বিল্লেশ্বৰ দেৱালয়ৰ বিয়া ভৱন। আচলতে এই বিয়া ভৱনটোতে আচলতে আপোনালোকে যদি কোনোবাই বিয়া কৰাব বিচাৰে তেতিয়াহ'লে এই মন্দিৰটোত আহি পেলাই এই বিয়া ভৱনটোত আপোনালোকে বিয়া কৰাব পাৰে। বিয়া ভৱন প্ৰব্লেম নাই। তো এইটো বিয়া ভৱন। আপোনালোকে যদি আহে অতিকৈ ভিতৰৰ ফালে মই যদি আচলতে সুখী হ'লোঁ ভিতৰৰ ফালে দেখুৱাব পাৰিলে। চ' এইটোৱে সেইটো বিয়া ভৱন। তো আমি এতিয়া আপোনালোকক দেখুৱাম বিল্লেশ্বৰ দেৱালয়ৰ বলি, য'ত আচলতে মেইন বলি বিধান হয় সেইখিনি ঠাই আপোনালোকক দেখুৱাম। পূজাখন এয়া আপোনালোকে দেখিবলৈ পাইছে যে প্ৰতি বছৰে যি 40টা 50টা মহৰ লগতে যিবিলাক নানান ধৰণৰ জীৱ জন্তু বলি বিধান কৰা হয় আচলতে দুৰ্গা মাৰ ওচৰত অৰ্পণ কৰা হয়। এইখিনি ঠাইতে কৰা হয় প্ৰতি বছৰে দুৰ্গা পূজাত। আৰু আপোনালোকক মেইন দুৰ্গা পূজাত মেইন যিখন দুৰ্গা মন্দিৰ বহে সেইখন দুৰ্গা পূজাত মেইন স্থাপনা হ'ল দুৰ্গা মাৰ মেইন স্থাপনা হ'ল এইখন। আপোনালোকে আহিলে দেখিয়ে পাব প্ৰতি বছৰে নতুন নতুন মূৰ্তি আছে মা মনসাৰ। আপোনালোকে দেখিবলৈ পাইছে যে সুন্দৰকৈ প্ৰৱেশ কৰাই দিয়া হৈছে। আৰু যিহেতু দুৰ্গা পূজা অচুৰ আহি পালে তাৰ বাবে প্ৰস্তুতিও লাহে লাহে চলি আছে। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে বৰঙণিৰ বাবে ইয়াতে ধুনীয়াকৈ বাসনবিলাক থৈ দিছে। আপোনালোকে নিজৰ মনৰ আশা আকাংক্ষা বিচাৰি পেলাই ইয়াতে আপোনালোকে যি মনৰ পৰা বিচাৰে এটা দান কৰিব পাৰে। লগতে এয়া আপোনালোকে দেখিবলৈ পাইছে যে দুৰ্গা মাৰ লগতে কাষত গণেশ হওক সৰস্বতী সকলোবিলাক ইয়াতে আচলতে সন্ধিয়া হ'লে আৰু আচলতে সন্ধিয়া হ'লে এই মন্দিৰটোৱে নহয় আচলতে গোটেই বিল্লেশ্বৰ দেৱালয়ৰ যিটো মন্দিৰ বা গোটেই প্ৰাংগণ সেইখন আচলতে ধুনীয়া কৰি তোলে, আকৰ্ষণ কৰি তোলে বিভিন্ন ধৰণৰ লাইটবিলাকে। এয়া আপোনালোকে এটা ধুনীয়া আচলতে জানি পেলাই আচৰিত হ'ব যে এই মূৰ্তিটো মাৰ্বল পাথৰেৰে বনোৱা হৈছে। প্ৰায় 2-4 বছৰ হ'ল এইটো মন্দিৰ ইয়াতে স্থাপন কৰাৰ। বহুত ঠাইৰ পৰা আচলতে বহুত মানুহে এই মন্দিৰটো মানে চাবলৈ আহিছিল, এই মূৰ্তিটো চাবলৈ আহিছিল। কাৰণ মাৰ্বল পাথৰেৰে বনোৱা মূৰ্তি আচলতে বহুতে নেদেখে। তো এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া আপোনালোকে দেখিবলৈ পাইছে বিল্লেশ্বৰ দেৱালয়ৰ শিশুসকলৰ বাবে সুব্যৱস্থা কৰি দিয়া হৈছে। ইয়াতে যদি আপোনালোকৰ শিশুসকল আহে ইয়াতে খেল খেলিবলৈ ধেমালি কৰিবলৈ জোলনাৰ পৰা ইত্যাদি কৰি এইখন আচলতে কিবা নাম মই নাজানো পিছলি যাই থাকে। চ' এয়া হ'ল সেইটো দীৰ্ঘতম লাইট যিটো লাইট আচলতে সৌৰ শক্তিত চৰে আৰু গোটেই বিল্লেশ্বৰ দেৱালয়খন পোহৰাই তোলে। এয়া দেখিবলৈ পাইছে অতিকৈ বৃহৎ আকাৰৰ এটি লাইট। এয়া আপোনালোকে দেখিবলৈ পাইছে বিল্লেশ্বৰ দেৱালয়ৰ বাহিৰত থকা কেইখন ফল মূলৰ দোকান। ইয়াৰে পৰা আপোনালোকে চাকি বন্তি নি পেলাই ভিতৰত জ্বলাব পাৰে। চ' সেইবাবে ইয়াতে দোকান আপোনালোকক মই দেখুৱাই দিছোঁ। এয়া আমাৰ সন্মুখত থকা এইটো শনি মন্দিৰ। আচলতে শনি মন্দিৰটি বিল্লেশ্বৰ দেৱালয়ৰ ভিতৰৰ ফালে নাই, আচলতে ৰাস্তাৰ ফালে আছে। এয়া আপোনালোকক মই দেখুৱাই দিছোঁ। আচলতে ছেকেণ্ড গেটখন আমাৰ বন্ধ হৈ আছে, সেইবাবে আপোনালোকক ওচৰলৈ নিব পৰা নাই। হ'লেও যিমান পাৰোঁ সিমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এডাল আহঁত গছৰ তলতে শনি মন্দিৰটো ইয়াতে স্থাপিত হৈ আছে। তো বন্ধুসকল, আপোনালোক সকলোকে বিল্লেশ্বৰ দেৱালয়ৰ ভিতৰতম অংশ মই অতি কম সময়ৰ ভিতৰত দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো অলপ ব্যতিক্ৰম পালে তেতিয়াহ'লে লাইক কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে কমেণ্ট বক্সত জনাব যে ভিডিঅ'টো কেনেকুৱা পালে। বাই বাই।